একেবাৰে ধৰিব নোৱাৰা হ'ল দেই বেলেগ চেৰা হৈ সেইবোৰ আকৌ মানে ডাঙৰ চহৰৰ কথা নহয় সেইবিলাক চহৰত থাকিলে মানুহে ঠিক আছে বাৰু মই যাওঁ এতিয়া কিন্তু মই কাইলৈ আহিম আহি তেওঁলোকক কথা পাতিম কেনেকৈ নিছে আকৌ ইমান ধুনীয়া কৰিব পাৰিম আমি কিজানি অকণমান মানিকিয়া কথাই মোৰ চেহেৰাটো দেখিলে মানে হাইও ভিও কৰিলে আইও তাতে আকৌ সেই দাঁত কেইটা লগাই আহিলোঁ নহয় আৰু মোক জানো কওঁ এই মোৰ কথা কিবা গাটো ৰাইজায়ে কৰিলে দে বাকচটো মোক দে ভাল আহিলি দেই মই আকৌ সেই গুৱাহাটীতে থাকিবি বুলিহে ভাবিছিলো বাটত চিঞৰাখন নকৰিবাচোন বোৱাৰী চাইছোন এই বৌতীহে পালেহি তহঁতিনো কেলে চিন্তাখন কৰোঁ ঘৰতে নোৱাৰি ডাক্তৰ আছে দেখোন বোলে আইজনী চিঠি এখন দিছিলে নহয় তুমি নাপালি নেকি হেল্ল' ক'ত চিঠিখন পাইছো আমাৰ সেই ডাকঘৰটোৱে হৰতালটো পাইছে নহয় ক'ত চিঠিখন পাইছো হেৰি নহয় মই নাতিটো দেখা সি বোলে অথনিমান হোৱা নাছিলে এতিয়াহে হৈছে ককাই নজগাবি বুজিছ এই তালৈ পিহিয়েকে বহুত বস্তু বান্ধি কেনেকৈ দি পঠাইছে তইনো মোৰ মুখলৈ কি খেলা লাগি চাই আছ তোৰ লগত ৰশ্মিয়ে মুখত ধোৱা কিবা তুমি দি পঠাইছে বুজিছ নাই আৰু আৰু কিবা এটা এই কোনে বেমাৰ আছে শাৰী এখন আৰু লগতে চিঠি এখনো দিছে চাহ হ'লে আহক ভিতৰলৈ যাওঁ ইয়ালৈ আনো এই দেউতাৰো বাৰীত আছে মাত দেউতা আহিছে হেৰা এই মোৰ বাকচটো ক'ত থলাহে তোৰ সেই বিচনাৰ তলতে থৈছো